এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বনাম আজি জলকীয়া আচাৰ। তাৰ কাৰণে লাগিব এইখিনি মই জলকীয়া লৈছোঁ, বগা সৰিয়হ, হালধি, নিমখ, আদা, নহৰু আৰু নেমু আৰু মিঠাতেল। এইখিনি মই বনাম। এতিয়া মই জলকীয়াখিনি কাটি ল'ম। জলকীয়াখিনি মই এনেকৈ কাটি লৈছোঁ। আপোনালোকৰ যেনেকৈ মন যায় তেনেকৈ কাটিব পাৰে। মই এনেকৈ কাটিছোঁ। এইখিনি আদা পেষ্ট, এইখিনি নহৰু আৰু এইটো সৰিয়হ মই মিক্সিত মাৰি ল'লোঁ। আৰু এয়া হালধি আৰু নিমখ মই ৰসটো উলিয়াই লৈছোঁ। মই আদাখিনি দি দিলোঁ, আদা দিলোঁ, এইখিনি নহৰু বটা দিলোঁ, এইখিনি সৰিয়হ, বগা সৰিয়হ, এইখিনি ৰংগুড়া আৰু নিমখ ইয়াতে দি দিম। দি পেলাই মই এতিয়া লৰাই ল'ম। এইটো আচাৰ খাবলৈ বনাই খাবলৈ হৈয়ে যায়, ভাল লাগে। ৰুটিৰ লগতো ভাল লাগে, ভাতৰ লগতো ভাল লাগে। নেমু ৰসখিনি দি দিম, এতিয়া চাকি দিম। এতিয়া মই ইয়াত মিঠাতেল দিম। ইয়াত মই আৰু মানে জলকীয়া কেইটামান আৰু দিম, সেইকাৰণে আদা নহৰু পেষ্টটো অলপ বেছিকৈ দিছোঁ। গোন্ধটো বৰ ভাল লাগিছে। এইটো বনাই পেলাই মই ৰ'দত দিম 2-3 দিন, মানে চৰিয়াটোৰ সৈতে। ইয়াত মই কেঁচা জলকীয়া কেইটামান আৰু কাটিম, মানে ইয়াত আৰু মিলাই দিম। সেইকাৰণে অকণ মই মছলা পৰিমাণটো বেছিকৈ দিছোঁ। ইয়াত মই কেঁচা তেল ব্যৱহাৰ কৰিছোঁ, তেলটো গৰম কৰি লোৱা নাই। আৰু নেমু ৰস দিছোঁ, নেমু দি পেলাই খাই ভাল লাগে। এতিয়া কেঁচা নহৰু আদাৰ মানে গোন্ধটো ধুনীয়া আহে নেমু দিয়াৰ লগে লগে, আৰু খায়ো টেষ্ট লাগে। আপোনালোকেও বনাই খাবচোন, ভাল লাগে এইটো। মোৰ আচাৰ হৈ গৈছে। এতিয়া মই 2-3 দিন ৰ'দত এনেকৈ চৰিয়াটোৰ সৈতে ৰ'দত দিম, তাৰপিছতে বৈয়ামত ভৰাম। যেতিয়া আদা নহৰুটো মানে জলকীয়াত সোমাই যায়, খাই বহুত টেষ্ট লাগে। আৰু ৰুটিৰ লগত খাব আপোনালোকে, ইমান ভাল লাগে। বনাইছোঁ, এতিয়া বনাই আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো আচাৰ এনেকৈ হৈ গৈছে। মই এতিয়া এনেকৈ ৰ'দত দি দিম।